কি হৈছে তোৰ কিয় কান্দি আছা মাজনী এইবিলাক কথা আৰু হেৰি কৰিব নালাগে আৰু গম পাইছে নে আমি এতিয়া দুখীয়া মানুহ আৰু আমি এনেকে থাকিব লাগিব আমাক কোনো চাউণ্টে নাই নহয় এইবিলাক মই মাছ মাংস আনিছোঁ অলপ ভাত বনাই দে যা দুখ কৰি থাকিব নালাগে যা 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 কি হ'ব দুখীয়া মানুহ আমি যিহেতু বদনাম কৰিলা গোটেই মোৰে একেবাৰে লাগি ভাত নোহোৱা কৰি পেলালা পুলিচৰ ওচৰত যাম পইচা খাই গোটেই এৰি দে ডাঙৰ ডাঙৰ মানুহ চলি এইবিলাক মোৰে কপালত দুখ আছিল আৰু ভগৱানে এইবিলাক মোক দেখালা আৰু মাজনী ইমান দুখ কৰিব নালাগে আৰু হ'ব আজি হ'ব লগা আছিল হ'ল আৰু মই তোক এটা ভাল লেকেৰা চাই বিয়া কৰাই দিবি বাই আৰু এতিয়া দুখ কৰি নাখিবি আৰু আই এতিয়া যি হ'লতো হ'ব লগাখিনি হ'লে আৰু বহুত আচ্ছা হে মিচিং Hey bro I'm here আহিলে এইটো গৰমত এনে মাছ এটা বেয়া হৈছে দোকান লাগছি এই মন মাৰি পেলাই আব তোৰ কি আমাৰ গাঁৱৰ আমি কি অকণ বাহিৰ আহিব क्या बात बोलता है বুজি পোৱা নাই क्या बात बोलता है বুজি পোৱা নাই এই ক'ৰ পৰা আহিছ মোৰ বাটত क्या बोलता है বেটাই অসমীয়া বুজি নাপায় क्या हुआ ময়ো ভালকৈ শিকিব নোৱাৰোঁ Hey bro হা क्या हुआ नहीं हुआ नहीं हुआ को नहीं हुआ है ठीक है Hey bro ये रोड का नाम क्या है Hey bro क्या हुआ इस रोड का नाम क्या है ये रोड का ये नाम है रोड का नाम कोटी फाटा रोड कोटी भाता रोड हाँ। क्या कोटी भाता रोड होता है ये रोड हे ब्रो ये क्या चीज है ये हाँ ये कौन है गोर है हाँ। या गोर या ये भाषा में बहुत अच्छा है हाँ बहुत अच्छा है बहुत अच्छा लगता है असम में आके বেটা আৰু গৰুকে গড় বনালো তোক আৰু দেখে আছো এই মুখা কৰি কৰি গোটেই অসম ভৰ্তি কৰি দিছে আৰু বাংলাদেশী দি আছো Hey bro hey या Hey bro हमको SMS सीखना है এছামিছ हाँ শিক বিহাই हाँ বেটা তো অসমীয়া শিকি আছো দুনিয়াৰ বেয়া মুখা শিকি মাৰো আৰু ইয়া Hey bro क्या हुआ মই শিকি আছো তো খাই हिका भी है শিকামে হাই ये क्या चीज होता है हिका भी है শিকামে হাই তই চিন্তাই নকৰিবি হাই এই ব্ৰো है तुमको मैं हाँ 3টা শব্দ में हाँ। एसामिस मास्टर बना दूंगा है हाँ। या बहुत अच्छा है এইফালে দি हाँ यहाँ से हाँ जो लोग आएगा हाँ यहाँ तक हाँ यहाँ तक हाँ সিহঁতে যদি কিবা সোধে है এতিয়া ক'ব কাৰণে বুজাবই মন নোহোৱা সিহঁতে যদি কিবা সোধে হাই यस তুই ইয়ে কবি है প্ৰথমতে কবি है पठाम मोय, मोय। पठाम पठाम हास, हाँ মই এনেকৈ मोय हाँ। या मोय ছেকেণ্ড सेकेंड মই ইচ্ছামতে কৈছোঁ मुई सामोटे या मोय আৰু ইচ্ছামতে। 3 নম্বৰ तीन नंबर থ্ৰী দমত কবি समोट পুৰা চূড়াত লৈ আনেহে समोट তই ক'ত যাব লাগে कोच जमा लगे कोच जमा लगे 2 দিনত हाँ। मास्टर बन जाएगा एसामिस में तू ये अच्छा है सेकंड हाउस हाँ तो से परमानेंट रूप में ठीक हुआ होगा ओपा शो मुझे कोने masuk ke lah मुख कोने masuk ke sini ये सांस क्या? मैं जी के दिलु hai हाँ बोल दो मैं हूँ क्यों मास्टर मोय क्या मास्टर इशामोटे ये शमरा मारबी इशामोटे शमरा मारिम नट ये मार क्यों मारबी हां क्यों मारबी ए मार या এই সাথে তো মই মারো বাংলাদেশ
असम में बहुत प्यारे होता है। असम में हम नहीं आएंगे, हम असम में नहीं आएंगे। বা কি গৰম দিছে আজি। মাই কিয় দুখ কৰি আছা? ইমান দুখ কৰি নাখিবি আৰু যি হ'ল বোলে। তই এতিয়া মাত বোলো নেদা, মই কিনকে গম পাম তোৰ কি হৈছে? কোনে কি কৰিছিল কচোন মোক? মই পুলিচত হলেও দিম। কি কওঁ? কোনে কি কৰিছিল মোক কওঁ আজি? কওঁ তই গম পাইছানে? মাত বোল নেদিলি মই কিনকে গম পাম তোৰ যি কোনে কি কৰিছে? সিহঁতক শাস্তি দিবা, তেতিয়াহে পাৰিম মই। মাত বোল দিবা লাগিব তই, তেতিয়াহে মই বুজি পাম। এই দেখোন বৰ ভয় লগাকে গেল। কি হৈছে কচোন? এই তাৰমানে এতিয়া আমাৰ যিহেতু এই কিবা এই ঘটনাটো যে ঘটিল, এই তাৰপিছত এতিয়া এই মাত বোল নেদে, এতিয়া চবে ওলাই গেলো। এই বেয়া জিয়া কাকো লগ হবা নেদে। কি হৈছে? বিৰাট দুখ হৈছে ৰখা, বিৰাট দুখ হৈছে। তই কি হৈছে? দেউতা ঘৰত নাই দাদা। এইগিলাক কৰিছিলি? আৰু বাদ দি এইগিলাক তই কৰিছিলি? মই আজিয়ে পুলিচৰ ওচৰত যাবা। সেইগিলাক নহব। তই আজি তই এনেকুৱা চলি বুলি মই ভাবা নাছিলো। গম পাইছ নে? তই কি কাৰণত কৰিছিলি কচোন? এইটো কথা কি কাৰণত কৰিছিলি? তই গম পাইছো তই কি কাৰণত কৰিছিলি? এইটো কি কাৰণত কৰিছিলি? ভুল হল নহয়। মাজনী ইফালে ওলাইচোন ৰচোন। কি কাৰণত আছিল কৌ? এইটো কথা হয় না? এই যে কৈছি কথাটো একদিন কি হ'ল জানা? কি হ'ল? মানে এক ভাল পাওঁ বুলি কৈছিলো, মানে এই কিবা মানে মোক অলপ বেয়াকে কৈছিল, সেইকাৰণে মই মানে কি কৰিলো, ভুল হ'ল। এতিয়া মই ছোৱালীটো এতিয়া ক'ত বিয়া বাৰু দিম? বিয়া কৰাম বুলি কৈছো। এতিয়া বিয়া কৰাম বুলি কৈছা, যদি কিবা কাৰণ নকৰা বাবা কৰিবি নে? একদম বা মাজনীটো একদম মোৰ মাথা মই মাৰি মৰিছিলো আৰু ভগৱানে আকৌ কিবাকে আনছিল মোক আছে। আজিহে মোৰ মনটো একদম খোলা লাগিছে। কিজানি মই এনেকৈ সিহঁতে হাঁহি ধেমালিৰে 3 বছৰমান পিছত গৈ সিহঁতৰ বিয়া পাতি ল'লে আৰু দেউতাকক লগত ৰাখি এখন সুখৰ সংসাৰ গঢ়ি তুলিলে। হাই ফ্ৰেণ্ড, হাই। আজি আমি ভিডিঅ' বনালোঁ। ভিডিঅ'টো অলপ অকণমান দুখ লগা, ইমানো নহয়। ভিডিঅ'টো চাইছে এইটো ভাল পাব। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু ঘণ্টা বটনটো দবাই দিব। আৰু ইয়াত এটা চেনেল আছে, মোৰ এটা চেনেল আছে এক্সট্ৰাকে, MD ষ্টুডিঅ'। তলত ডিছক্ৰিপশ্যনত লিংকটো দি দিম। প্লিজ লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিয়ে যেন তাতেও ধুনীয়া লাভ ষ্টৰী। আৰু আমাক সহায় সহযোগ কৰি দিব। আমাৰ চেনেলটোৰ কথা নকোৱা। এই আমাৰ চেনেলটো চেকু এণ্টাৰটেইনমেণ্টটো চায়ে আছে। আমাক সহায় কৰি থাকিব আৰু লাগিব। ছাবস্ক্ৰাইব আহিব আৰু লাহে লাহে আমি ইমান ভাল ভিডিঅ' বনাব পৰা নাই কিজানি, সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি নলয়। আপোনালোকৰ ছাপোৰ্ট লাগিব হা। ছাপোৰ্ট Thank you. দিলে Bye bye. আৰু ভাল ভিডিঅ' বনাবৰ কাৰণে। আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু কৰিব। আপোনালোকৰ সহায় অলপ কিছু পাইছো, এইটো ভাল লাগিছে আৰু সহায় দি যাব। থেংক ইউ, বাই বাই।